হাই সকলোকে মৰম জনাইছোঁ আৰু ৰাজনীতি আহি আছে, ৰাজনীতিলৈ মই আহি আছোঁ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা হাৰ্টথ্ৰব জুবিন গাৰ্গে আপোনালোকৰ মাজলৈ এখন নতুন চিনেমা উপহাৰ দিবলৈ গৈ আছে। অহা 23 ডিচেম্বৰ তাৰিখে ৰাজনীতি চিনেমাখন আপোনালোকৰ মাজলৈ মুকলি কৰি দিব। আপোনালোকৰ ওচৰৰ ছবিগৃহত আপোনালোকে এই চিনেমাখন অহা 23 ডিচেম্বৰ তাৰিখে চাবলৈ পাব। লগতে এই ছবিখনৰ বিষয়ে জুবিন দাই কি ক'লে প্ৰথমে আপোনালোকক দেখুৱাই দিছোঁ। তাৰ আগতে জনাই দিছোঁ এই ছবিখন ডিৰেক্ট কৰিছে মনোজিত শৰ্মাই। লগতে ছবিখনত আপোনালোকে বৰষা ৰাণী বিষয়াকো দেখিবলৈ পাব। হাই সকলোকে মৰম জনাইছোঁ আৰু ৰাজনীতি আহি আছে, ৰাজনীতিলৈ মই আহি আছোঁ। 23 ডিচেম্বৰত দুবছৰ কৰোণাৰ অন্তত মোৰ ৰিলিজ হোৱাৰ প্ৰথম চিনেমা, অসমীয়া চিনেমা ৰাজনীতি। সকলো হললৈ আহিব, সকলোকে অনুৰোধ জনাইছোঁ আৰু হলত লগ পাম ৰাজনীতি লৈ। থেংক ইউ, লাভ ইউ।